বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। আপোনালোকক আজি মই মোৰ ইউটিউব চেনেলত এটা ফুচকা ৰেচিপি দিম আৰু ফুচকা ৰেচিপিটোত যিকেইটা বস্তু থাকিব ন সেইকেইটা আপোনালোকক দেখাই দিছোঁ। এইটো আলু পিটিকা, মানে অলৰেডি আলু পিটিকাটো বনালোঁ, আৰু এইটো পানীটো, আৰু এতিয়া এইকেইটা কি দি বনাইছোঁ এইটো আপোনালোকক কৈ আছোঁ। আলু পিটিকাত আছে আলু 3টা বইল কৰি লৈছোঁ, সেইকেইটা দিছোঁ। তাৰপিছত পিঁয়াজ সৰু সৰুকৈ কুটি দিছোঁ। তাৰপিছত জলকীয়া, শুকান জলকীয়া আৰু এনে কেঁচা জলকীয়া অলপ পিচি পেলাই তাত দি দিছোঁ। জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ক'লা নিমখ দিছোঁ, আৰু ধুনীয়াকৈ জিৰাখিনি এইখিনি দেখিবলৈ পাইছে, ধুনীয়াকৈ সংমিশ্ৰণ কৰি লৈছোঁ। আৰু এইটো হৈছে তেতেলী পানী দেই, এইটো তেতেলী পানীটোত আছে তেতেলী দিছোঁ আৰু পানী। তাৰপিছত আৰু ইয়াত দিছোঁ জাল জিৰা আৰু ক'লা নিমখ দিছোঁ আৰু জালুকৰ গুড়ি দিছোঁ। আৰু এতিয়া ফুচকাখিনি আমি বনাই আছোঁ, দেখাই আছোঁ আপোনালোকক। এতিয়া আমি ফুচকা বনাবৰ কাৰণে কেৰাহীত তেল দিছোঁ। এতিয়া তেল গৰম হোৱালৈ ৰৈ আছোঁ, 5 মিনিট তেল গৰম হ'ব। তাৰপিছত ফুচকাখিনি বনাই আছোঁ দেই, ইমানখিনি বনালোঁ। আপোনালোকৰ কাৰণেও বনাই আছোঁ, চবে খাব দিয়ে। দুখ লাগিছে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই প্ৰথম ইউটিউব আজি ফাৰ্ষ্ট মানে নিজৰ ভইচত বনাইছোঁ। যদি কিবা ভুল হৈছে প্লিজ আপোনালোকে মোক মাফ কৰি দিব, আৰু আপোনালোকে মোক সদায় মৰম দি যাব। থেংক ইউ, লাভ ইউ।